নমস্কাৰ অসমী ডিজিটেলৰ এটি নতুন ভিডিঅ'লৈ মই অনুৰাগে আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল মহামাৰী কৰোনাই বিশ্বব্যাপী সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰি থকা এখন দেশ হৈছে টাইৱান নহবনো কিয় যিখন দেশ চীন দেশৰ একেবাৰে নিচেই কাষতে থাকিও নিজৰ দেশত কৰোনাৰ বিৰুদ্ধে যুঁজি গোটেই বিশ্বতে জনপ্ৰিয় হৈ পৰিছে আহক আজি আমি এই টাইৱান দেশৰ বিষয়ে কিছু কথা জানি লওঁ গাইজ ভিডিঅ'টি যদি আপোনাৰ ভাল লাগে এটি লাইক কৰি দিব লগতে অসমী ডিজিটেল চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ আৰু আহিব লগা নতুন ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগত চাব পাৰে টাইৱান এনে এখন দেশ যাক নেকি বহুতো লোকে এখন দেশ হিচাপে মানি নলয় তেওঁলোকে টাইৱানক চীন দেশৰ অংশ বুলি ক'ব বিচাৰে আৰু চীন দেশেও টাইৱানক নিজ দেশৰ অংশ বুলি কৈ আহিছে তথাপি টাইৱানৰ নিজাকৈ এখন সংবিধান চৰকাৰ আৰু সৈন্যবাহিনী আছে আসলতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত চীনৰ কমিউনিষ্ট পাৰ্টি আৰু নেশ্যনেলিষ্ট পাৰ্টিৰ মাজত হোৱা গৃহযুদ্ধত নেশ্যনেলিষ্ট পাৰ্টিৰ পৰাজিত হোৱাত নেশ্যনেলিষ্ট পাৰ্টিৰ যিমান সংখ্যক নেতা আছিল তেওঁলোকে নিজৰ নিজৰ পৰিয়াল আৰু পাৰ্টিৰ সমৰ্থকসকলক লৈ টাইৱানলৈ আহি থিতাপি লয় আৰু টাইপেক চীন দেশৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰে টাইৱান দেশৰ জনসংখ্যা 2018 চনৰ হিচাপ মতে প্ৰায় 2.38 কোটি আৰু আয়তন 35,808 বৰ্গ কিলোমিটাৰ অৰ্থাৎ আয়তনত টাইৱান অসমতকৈ সৰু তথাপি টাইৱান এখন বিকশিত দেশ টাইৱানক এছিয়া মহাদেশৰ সিংহ বুলি কোৱা হয় টাইৱান এছিয়া মহাদেশৰ এনে এখন দেশ য'ত মধ্যবিত্ত মানুহবোৰ অতি কম সময়ৰ ভিতৰতে ধনিক শ্ৰেণীৰ হাৰিলৈ উন্নীত হৈছে 1960ৰ আগলৈকে টাইৱান আজিৰ দৰে এখন বিকশিত দেশ নাছিল কিন্তু 1960ৰ পাছত টাইৱানত অৰ্থনৈতিক বিকাশ আৰম্ভ হ'ল 1970ৰ দশকত টাইৱানৰ ৰাজধানী টাইপে আৰু তাৰ সমীপৱৰ্তী অঞ্চলসমূহত অৰ্থনৈতিক আৰু প্ৰযুক্তিবিদ্যা অৰ্থাৎ টেকন'লজিৰ ব্যাপক উত্থান ঘটিল যাক টাইৱান মিৰাকল বুলিও কোৱা হয় এই সময়তে টাইৱানত এছুছ এছাৰ HTC মেডিয়াটেক চাইবাৰলিংক ডিলিংকৰ দৰে ডাঙৰ কোম্পানীবোৰ জন্ম হয় টাইৱান দেশৰ নাগৰিকসকলে দিনে কমে 10 ঘণ্টা বা তাতকৈ বেছি সময় কাম কৰে টাইৱান দেশৰ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাত গণিত আৰু বিজ্ঞানৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰে এই দেশৰ ছাত্ৰ-ছাত্ৰীসকল গণিত আৰু বিজ্ঞানত অতি আগৰণুৱা সেইবাবে টাইৱান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত বিশ্বৰ ভিতৰতে এখন লেখত ল'বলগীয়া দেশ এখন বিকশিত দেশ হৈও টাইৱান দেশৰ নাগৰিকসকলে নিজৰ ঐতিহ্য আৰু সংস্কৃতি পাহৰি যোৱা নাই এই দেশৰ বিভিন্ন ধৰণৰ মন্দিৰত বিভিন্ন ধৰণৰ দেৱতাৰ আৰাধনা কৰা হয় এই দেশৰ সৰহসংখ্যক লোকে বুদ্ধ ধৰ্মাৱলম্বী টাইৱান বিশ্বৰ একমাত্ৰ দেশ য'ত দেশৰ মন্দিৰত কুকুৰৰ পূজাও কৰা হয় টাইৱানৰ মানুহে আমাৰ দেশ ভাৰতৰ দৰে আলহীক ভগৱান হিচাপে গণ্য কৰে এই দেশৰ নাগৰিকসকলে 4 নম্বৰ সংখ্যাক অশুভ বুলি গণ্য কৰে আৰু বেছিভাগ ক্ষেত্ৰতে এই সংখ্যাটো ব্যৱহাৰ নকৰে টাইৱান দেশৰ নাগৰিকসকলে বৰষুণ ভাল নাপায় কাৰণ টাইৱানত প্ৰায় এচিড বৰষুণ হয় গতিকে মানুহবোৰে বৰষুণৰ বতৰত ছাতি লৈ ওলাই যাব নিবিচাৰে টাইৱান দেশ কেইটামান দ্বীপৰ সমষ্টি অৰ্থাৎ কেইটামান দ্বীপ লগ লাগি এই দেশ গঢ়ি উঠিছে ইয়াৰে মূল দ্বীপ হ'ল টাইপেই যি নেকি এই দেশৰ ৰাজধানী টাইৱানত প্ৰায় ভূমিকম্প হয় বছৰত প্ৰায় 1000টাতকৈ অধিক সৰু ডাঙৰ ভূমিকম্পই দেশখনক জোকাৰি যায় টাইৱানৰ নাগৰিকসকল চাফ-চিকুণতাক অধিক প্ৰাধান্য দিয়ে দ্য ৱৰ্ল্ড হেপিনেছৰ ৰিপৰ্টৰ মতে টাইৱান বিশ্বৰ 165খন সুখী লোকৰ দেশৰ ভিতৰত 35 সংখ্যক দেশ যিয়ে হংকং জাপান ইণ্ডোনেছিয়া দক্ষিণ কোৰিয়া আৰু চীন দেশৰ নাগৰিকসকলতকৈ অধিক সুখী টাইৱানত প্ৰতি বছৰে আগষ্ট মাহত হাংগৰী গোজ নামেৰে এক উৎসৱ পালন কৰা হয় পৰম্পৰা অনুসৰি এই সময়ত নৰকৰ দুৱাৰ খোল খায় আৰু এনে ধৰণৰ অশুভ শক্তিৰ পৰা বাচি থাকিবলৈ এই উৎসৱত পূজা অৰ্চনা কৰা হয় এই সময়ত বিবাহ বা যিকোনো নতুন ব্যৱসায় আৰম্ভ কৰা আৰু যাত্ৰা কৰাৰ পৰা বিৰত থাকে এই দেশৰ নাগৰিকসকলে গতিকে বন্ধুসকল টাইৱানৰ বিষয়ে এই ভিডিঅ'টি চাই আপোনাৰ কেনে লাগিল কমেন্ট কৰি জনাব নাপাহৰিব আকৌ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ জয় আই অসম